মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আজি ৰাতিপুৱাৰ পৰা মই ভাবি আছোঁ দেই মানে ভিডিঅ' এটা বনাব লাগিছে কিন্তু কি বনাম সেইটোহে মানে মূৰত আইডিয়াই খেলোৱা নাই তাৰপিছত ভাবিলোঁ নহ'ব আৰু এনেকৈ ভাবি থাকিলেতো নহ'ব আৰম্ভ কৰিব লাগিব তাৰপিছত সেয়া ভাবি আৰু কৈছোঁ নাই আৰম্ভ কৰি দিওঁ আৰু বুলি এয়া ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বাবু মানে স্কুলত পঠিয়াই মেলি ৰাতিপুৱা যিখিনি কাম থাকে সেইখিনি দৌৰাদৌৰিকৈ কৰি মেলি গাটো ধুই জাষ্ট মানে আজৰি হৈছিলোঁহে আকৌ ইফালে পাওঁ মানে তলত গাখীৰ এলাই হৰ্ণ বজাই আছে আকৌ গৈ দৌৰাদৌৰিকৈ গাখীৰখিনি লৈ আহিলোঁ আৰু দেখিছেনে ফোপাই জোপাই আহিছোঁ মানে ঘামি অৱস্থা নাই গাটো ধুই উঠিছিলেহে মাত্ৰ ঘামি গ'লোগৈ ৰাতিপুৱা মানে ডাৱৰীয়া নিচিনা কৰিছিলে আকৌ এই ডাৱৰীয়া বতৰৰ পিছত আকৌ যে মানে ৰ'দ দিয়া নিচিনা কৰে তাৰ বহুত গৰম লাগে এনেকুৱা হ'লে বতৰটো আৰু ইয়াৰ গাখীৰ আনি গাখীৰখিনি বহাই দিছিলোঁ মাত্ৰ পিছফালে দেখিছে নহয় এইফালে ভিডিঅ' বনাওঁতে মোৰ গাখীৰেই উতলি পৰি থাকিলে গাখীৰ ওলাই পৰিলে মই ইফালে ভিডিঅ' বনাওঁতে মোৰ ইফালে গাখীৰ উতলি বাগৰি পৰিলে আৰু মোৰ মোবাইলটো বা কি হ'ল ফ্ৰণ্ট কেমেৰা দি মানে ৰেকৰ্ডিং কৰোঁতে মোৰ ভইচটো ৰেকৰ্ডিং নহ'ল পিছত এডিটিং কৰিব সময়তহে মানে মই গম পালোঁ মোৰ ভইচটো ৰেকৰ্ডিং হোৱা নাই আৰু এয়া কালি সন্ধিয়া মই ধুন্দুলি লৈ আহিলোঁ মাৰ্কেটৰ পৰা ধুন্দুলি ভাতকেৰেলা এনেকুৱা জাতীয় পাচলিবোৰ পালে মানে মই তৎক্ষণাত লৈ আহোঁ মানে কমকৈ পায় এনেকুৱা ধৰণৰ পাচলিবিলাক কেতিয়াবাহে পায় আৰু মানে মই অসম ফিলিংটো লগাবৰ কাৰণে মই এনেকুৱা ধৰণৰ চব্জি পাচলি যেতিয়াই পায় তেতিয়াই মানে মই লৈ আহোঁ আৰু এয়া কাচকলকেইটাও আনিছিলোঁ ভাবিলোঁ আজি কাচকলে বনাওঁ মই নহ'লে শুকাই যাব আৰু কাচকলে এনেকৈ মছলা দি মানে চব্জি বনালে মোৰ খাই ভাল লাগে সেইকাৰণে ভাবিলোঁ যিহেতু বনামেই আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিওঁ ইয়াতে অকণমান মই লগতে গৰম মছলাও দি কিনে একেলগে গোটেইখিনি পিচি লওঁ অকণমান মই গৰম মছলাও দি দিছোঁ ইফালে মই কলখিনি ধুই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু কেৰাহী গৰম হৈছেই মোৰ এয়া দি দিলোঁ তেল ইফালে মোৰ কেৰাহীত তেল গৰম হৈ গ'ল এটা মই ইয়াতে দি দিলোঁ অকণমান হালধি এয়া মই দিছোঁ জলকীয়া গুড়ি গৰম মছলা গুড়ি আৰু ধনিয়া পাউডাৰ Hey friends, ভাত পানী খাই মই অকণমান ৰেষ্ট কৰি আজি আকৌ ওলাই আহিছোঁ মাৰ্কেটত যাবলৈ আৰু বাবুক মানে স্কুলৰ পৰা অহাৰ পিছত ভাতটো খুৱাই অকণমান 10-15 মিনিটমান ৰেষ্ট কৰাই টিউশ্যনলৈ পঠিয়াইছিলোঁ আমাৰ নতুনকৈ বনাই থকা ঘৰৰ ওচৰতে টিউশ্যন চেণ্টাৰ এটা আছে তাতে মানে তাক টিউশ্যনলৈ পঠাইছিলোঁ আৰু এতিয়া টিউশ্যন শেষ হ'বৰ হৈছে তাকো লগত লৈ আৰু এয়া যাবলৈ ওলাইছোঁ মাৰ্কেটত এইটো আমাৰ ঘৰৰ কাষতে থকা মন্দিৰ আৰু এই ঘৰটোতে তাৰ মানে বেটাৰ টিউশ্যন আৰু এয়া মই আহি পালোঁ আমাৰ নতুন ঘৰলৈ তাৰ টিউশ্যন শেষেই হোৱা নাই বাবুৰ টিউশ্যন শেষ হোৱা নাই তাৰ টিউশ্যন শেষ হ'বলৈ আৰু 10-15 মিনিটমান আছেই 5টা বজাত শেষ হয় এতিয়া 4:45 হৈছে আৰু ভাবিলোঁ মই এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ ঘৰৰ পৰা যে মই আনিছিলোঁ টেঙামৰা পুলিকেইটা এই টেঙামৰা পুলিকেইটা মোৰ জীয়াই আছে চাওকচোন কি ধুনীয়াকৈ মানে এইকেইদিন বৰষুণো দি আছে যে সেইকাৰণে ধুনীয়াকৈ জীয়াই উঠিছে আৰু ভাল লাগিছে সেইকাৰণে মনটো মোৰ দেখি পেলাই বিৰাট আৰু বাবু আহি পোৱাৰ লগে লগে আমি গাড়ীত বহিলোঁ আৰু গাড়ীত বহোঁতেই মানে মোৰ ফোনটো বাজিলে ফোনটো বাজোঁতে মই মানে ৰিচিভ কৰিব ওলাইছিলোঁ সি মানে মোক নিদিলে মামী তোমাৰ ফোন নহয় মোৰ ফোন মই মানে তাক দিয়া নাছিলোঁ ফোনটো মানে মোৰে ফ্ৰেণ্ডে ফোন কৰিছে মোৰ ফ্ৰেণ্ডৰ মানে বেটা তাৰ ফ্ৰেণ্ড হয় আৰু মই মানে তাক দিয়া নাছিলোঁ ফোনটো যে মোৰ ফোন আহিছে সি কৈছে নহয় মামী তোমাৰ ফোন নহয় মোৰ ফোন আহিছে এইটোৱে মানে সি মোক মজা লৈছে আৰু
হাঁহি উঠিছে তাৰ বিৰাট আৰু ইয়াৰ আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে মানে একদম ফৰকাল একদম নীলা নীলা দেখি খুব ভাল লাগিছে কাৰণ আপোনালোককো দেখুৱাবলৈ মন গ'ল সেইকাৰণে ভিডিঅ'টো অকণমান এইখিনি এই ক্লিপটো অকণমান দীঘলীয়া কৰি দিলোঁ আচলতে দেখুৱাব মন গ'ল আচলতে গছ চছবিলাক ইয়াতে কম কাৰণে একদম মুকলিকৈ দেখা পায় আৰু আকাশখন দেখি চাওকচোন ইমান ধুনীয়া লাগিছে साइड जाना पड़ेगा ना পালোঁ আমি লুলু মল আৰু আচলতে আজি বেলেগ বজাৰ কৰিবলগীয়া নাই কাৰণ সিদিনাখন বজাৰ কৰিয়ে নিছিলোঁ সিদিনাখন আচলতে কাপোৰ কেইটামান কিনিছিলোঁ তাৰে মানে দুটা কুৰ্তা মোৰ অল্টাৰেশ্যন কৰিব আছিলে সেয়া অল্টাৰেশ্যনৰ কুৰ্তা আজি আচলতে নিবলৈহে আহিছিলোঁ বেলেগ আৰু তেনেকুৱা বজাৰ আজি কৰিবলগীয়া নাই मम्मी हो गया You know that you control me. Guilty self-affliction. Prey on me when I'm lonely. And I'm your willing victim. My friends already told me, but I don't wanna listen. 'Cause I love the way you hold me. আৰু এয়া মই কুৰ্তিকেইটা লৈ ল'লোঁ আৰু বাবুক ক'লোঁ ব'লা এতিয়া ঘৰলৈ যাওঁ কিন্তু হ'লে আজি মই মানে তাক ঘৰতে কৈ থৈ আহিছিলোঁ যে তুমি কিন্তু আজি একো কিনিব নোৱাৰা কিন্তু হ'লেও কি হ'ব আহিয়েই মানে আকৌ উল্টা হৈ গ'ল ন ঘৰত এইফালে ইয়াৰ দিছে চকলেট য'ত আছে ইয়াক তাতে পাব মানে পৰুৱাৰ নিচিনাকৈ চকলেট বিচাৰি বিচাৰি আহিছে কি হ'ল নল'লা নেকি আৰু এয়া আমাৰ বজাৰ হৈ গ'ল মই এটা এয়া কেক লৈ ল'লোঁ আৰু বাবুৱে ডোনাট আৰু চকলেট কিবাকিবি তাৰ মন পচন্দৰ চকলেট কেইটামান লৈ এয়া আমি ওলাই আহিলোঁ যদিও তাৰ মানে মুখখন ফুলিয়ে থাকিলে তাৰ আৰু মানে কিবাকিবি চকলেট ডোনাট আৰু কিবাকিবি ল'বলৈ মন থাকিয়েই গ'ল তাক মানে মই ফুচলাই টপ পোৱা নাই মই ক'লোঁ হ'ব দিয়া সদায় এইবোৰ বস্তু সদায় খোৱা ভাল নহয় হ'লেও বাছ মুখখন তাৰ মানে ফুলিয়ে থাকিলে আৰু এয়া আমি ওলাই আহি আকৌ এয়া আন্ধাৰ হোৱা নাই মানে সূৰ্যটো যাওঁ হৈছে দেখিছে নহয় আৰু এয়া আমি ঘৰলৈ গুচি আহিলোঁ